দৈনিক সঠিক পৰিমাণে পানী খালে আপোনাৰ স্বাস্থ্যজনিত বহুত সমস্যাৰ সমাধান হ'ব পাৰে। পানী নিয়মমতে খালে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত থাকে, কৌষ্ঠকাঠিন্য দূৰ হয়, বৰ্জনীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে আৰু শৰীৰৰ সকলো মূল কাৰ্যকলাপ সম্পন্ন কৰাত সহায় কৰে। কিন্তু অধিক পৰিমাণে পানী খোৱাটোও হ'ব পাৰে বিপদজনক। কমকৈ পানী খালে যেনেদৰে বিভিন্ন ৰোগে দেখা দিয়ে, তেনেদৰে বেছিকৈ পানী খালেও নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বেছিকৈ পানী খালে অভাৰ হাইড্ৰেশ্যনে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ ফলত ৱাটাৰ ইনটক্সিকেশ্যন হয়। অভাৰ হাইড্ৰেশ্যনৰ মাত্ৰা অধিক হ'লে কিডনী ফেইলৰো হ'ব পাৰে বুলি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ উদ্ধৃতিৰে দ্য হিন্দু কাকতে কেইবছৰমান পূৰ্বে বাতৰি প্ৰকাশ কৰিছিল। জিতেন্দ্ৰ কুমাৰ নামৰ চিকিৎসকগৰাকীৰ মতে, খাদ্য গ্ৰহণৰ লগে লগে অধিক পৰিমাণে পানী খাব নালাগে। ইয়াৰ ফলত খাদ্য হজম হোৱাত অসুবিধা হয়। বেছিকৈ পানী খোৱাৰ ফলত আপোনাৰ কিডনীয়ে সেয়া প্ৰস্ৰাৱ হিচাপে উলিয়াই দিব নোৱাৰা হয়। ইয়াৰ ফলত শৰীৰত নানা সমস্যাই দেখা দিয়ে। আনহাতে দেহত জমা হোৱা পানী ওলাই যাব নোৱাৰাৰ ফলত তেজত পানী আৰু ছডিয়ামৰ ভাৰসাম্য নোহোৱা হয়। অভাৰ হাইড্ৰেশ্যনৰ ফলত মূৰৰ বিষ, বমি, ৰক্তচাপ বৃদ্ধি, উশাহ নিশাহত অসুবিধাৰ সৃষ্টি হয়।